বুলি ৰখি আছোঁ আৰু আহি আছে গাড়ীখন। তো আপোনালোকে দেখাম আৰু মই কি গাড়ীত যাওঁ ক্লাছলৈ। কাৰণ মোৰ গাড়ীখন আহি আছে এইখন। কিবা এটা কোৱা। আমি এতিয়া ফলছ কাপোৰ কিনিব গৈ আছোঁ বেছি ফলছ কাপোৰ কিনিবৰ কাৰণে লগৰজনী সোমাইছে আৰু কৈ দিয়া ক্লাছ কৰিছে ফাইনেলি পাই গ'লো ক্লাছ। তো এতিয়া আগৰখিনি ওলোৱা নাই কাৰণে আমি ৰখি আছোঁ। পাই গ'লো এইবোৰ লগৰবোৰ ৰখি আছোঁ। হাই কোৱা। পাই গ'লো আৰু ক্লাছ কৰি পাই যাম আৰু Pengging penggingnya pengging door এজনী আৰু হালোৱা আনিছে দেখাব চেষ্টা কৰিছে খাবলৈ আৰু ক্ষেত্ৰতো খোৱা মেইন ৰাস্তা পাই গ'লোহি যিহেতু মোক দাদাই লৈ আহিলে ভিডিঅ' কৰা নহ'ল বাটতে গাড়ীখন বেয়া হ'ল সেইকাৰণে সি মোক লৈ আহিলে আৰু মই এতিয়া ঘৰলৈ গৈ আছোঁ। তো যেতিয়া মোৰ ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু পুনৰ নতুন ভিডিঅ' লগ পোৱাৰ আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ।